হে গাইছ, এতিয়া আমি গৈ আছোঁ পথাৰলৈ ধান আনিবৰ কাৰণে। মানে ধানৰ কি সোণালী ধান হয়। সুন্দৰ পৰিৱেশ এয়া ধান কাটিলে। ধান কোনখিনি কাটিছে ন? এয়া পথাৰ আলিয়ে আলিয়ে গৈ আছো। এয়া ধানুমুৰি হয়। দুপৰীয়া সাঁজটো এতিয়া খাই লওঁ। লগত ভাতটো বাঢ়ি ল'লোঁ, লগত আছে দালি। দুপৰীয়া সাঁজটো খাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু এইফালে লগত মাছ থৈ লওঁ। হে নেমু হয়, নেমু কুটি খাব লাগিব। কেঁচা কেঁচা খালা নেমু এনেকুৱা নেমু পাবি, এনেকুৱা পকা পকা নেমু। বহুত ডাঙৰ খালি। হে গাইছ, আজি আমি কাম কৰা ছোৱালী এজনী আনিছোঁ। সেই জুম কৰি দিছে দেই। হা এজনী ক'ৰ ছোৱালী? কি মোক ঘুচাই মাৰি দিব বোলে। ক'ৰ ছোৱালী হয় এজনী? কাম কৰা ছোৱালী। কি হয়? কাম কৰা ছোৱালী নে? হা কাক গম দিছা? দিবি দম দিবি। হা দম দিবি যা। এইটো হৈছে আমাৰ নাম হৈছে লাওচু। গেম খেলিছোঁ। হেল্ল' গাইজ, আজি আহিলোঁ অধিৱেশন চাবলৈ। চাওক গাইজ, কিমানবিলাক মানুহে হৈ আছে। চাই যাওক ভিডিঅ'টো। মই এতিয়া বিশেষকৈ ইমানকৈ কথা ক'ব নোৱাৰোঁ, চলি আছে। গান গাই আছে। সেইটো জুনিয়ৰ জুবিন হয়।